নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰিন্স টেক এণ্ড এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আগৰ ভিডিঅ'টোত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এখন এক্সামৰ ওপৰত এখন শিডিউলৰ ওপৰত আলোচনা কৰিছিলোঁ। যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই তেনেহ'লে মোৰ আই বাটনত ক্লিক কৰি আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব। আজিৰ ভিডিঅ'টোত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আছুগুটে সেই যি 10 তাৰিখে যিখন এক্সামৰ ওপৰত শিডিউল প্ৰকাশ পাইছিলে সেইখনৰ ওপৰত কি কৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছুগুটে তাৰ ওপৰত আমি আলোচনা কৰিম। আৰু প্ৰধানমন্ত্ৰীলৈ যি 6 ছেমৰ পৰীক্ষা সেই পৰীক্ষাৰ বাতিলৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। সেই পত্ৰখনত কি কৈছে আমি তাৰ ওপৰতো আলোচনা কৰিম। আৰু আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। প্ৰথমতে চাওঁ হওক অৰবিন্দ কেজৰিৱাল মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি প্ৰধানমন্ত্ৰীলৈ কি পত্ৰখনত কি লিখিছে তাৰ ওপৰত চাই লওঁ। তাৰপিছত আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছুগুটে কি কৈছে তাৰ ওপৰত আমি আলোচনা কৰিম। চাওঁ, এইখনেই হয় প্ৰধানমন্ত্ৰীলৈ দিয়া পত্ৰখন। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই প্ৰধানমন্ত্ৰীলৈ দিয়া পত্ৰখন এইখনেই হয়। আদৰণীয় প্ৰধানমন্ত্ৰীজী, মই এই প্ৰথম পেৰেগ্ৰাফটোত কি কৈছে মই অসমীয়াতকৈ আপোনালোকক বুজাই দিছোঁ। প্ৰথম পেৰেগ্ৰাফটোত এইটোৱে কৈছে যে UGCয়ে বিশ্ববিদ্যালয় আৰু কলেজসমূহক যি নিৰ্দেশ দিছে অন্তিম ষাণ্মাসিকৰ যি পৰীক্ষা অনলাইন আৰু অফলাইন হ'ব বুলি। আৰু এই নিৰ্দেশটোৱে কি কৰিছে দেশৰ লাখ লাখ যুৱক যুৱতী শিক্ষক আৰু অভিভাৱকসকলক বহুত চিন্তাত পেলাইছে বুলি কৈছে। আৰু সকলোৰে মতে এইটো এটা ভুল সিদ্ধান্ত লৈছে UGCয়ে। তাৰপিছত এই ছেকেণ্ড পেৰেগ্ৰাফটোত কি কৈছে মই আপোনালোকক কৈছোঁ। IIT NLU নিচিনা বিখ্যাত বিশ্ববিদ্যালয়সমূহে 6 ছেমৰ ছাত্ৰ ছাত্ৰীসকলক ইণ্টাৰনেল মাৰ্কছ চাই ডিগ্ৰী দিব পাৰে, তেতিয়া এই বাকী বিশ্ববিদ্যালয়সমূহে কিয় দিব নোৱাৰিব? বিশ্বৰ ডাঙৰ দেশৰ ডাঙৰ বিশ্ববিদ্যালয়সমূহে কৰোনাৰ ভয়ত ইণ্টাৰনেল মাৰ্কৰ আধাৰতেই ছাত্ৰ ছাত্ৰীসকলক ডিগ্ৰী দিছে। তাৰপিছত থাৰ্ড পেৰেগ্ৰাফটোত কি কৈছে মই আপোনালোকক কৈ দিছোঁ। থাৰ্ড পেৰেগ্ৰাফটোত এইটোৱে কৈছে যে কৰোনাৰ মহামাৰীৰ সময়ত ভাল নিৰ্ণয় ল'ব লাগিব আৰু এই সময়ত সকলো চৰকাৰে দায়িত্ব আছে যে মানুহৰ জীৱনৰ কঠিন সময়বোৰ দূৰ কৰাৰ সাহস দিয়াৰ। তাৰপিছত 4 নম্বৰ পেৰেগ্ৰাফটোত কি কৈছে মই আপোনালোকক কৈ দিছোঁ। এই বিষয়ত ৰাজ্য চৰকাৰসমূহে বিশ্ববিদ্যালয়সমূহক নিৰ্দেশ দিব লাগে যে পৰীক্ষা বাতিল কৰি বৈষয়িক আধাৰত ছাত্ৰ ছাত্ৰীসকলক ডিগ্ৰী দিবলৈ। কিন্তু কেন্দ্ৰীয় বিশ্ববিদ্যালয় যিবোৰ দিল্লীৰ বিশ্ববিদ্যালয় সেইবোৰৰ সিদ্ধান্ত অকল কেন্দ্ৰ চৰকাৰে ল'ব। আৰু 5 নম্বৰ পেৰেগ্ৰাফটোত কি কৈছে মই আপোনালোকক কৈ দিছোঁ। কিন্তু এই বিষয়ত UGCয়ে মানি ল'বলৈ মান্তি নহয় আৰু এনেকুৱা লাগিছে এতিয়া আপোনাৰ সিদ্ধান্ত, মানে প্ৰধানমন্ত্ৰীৰ কথা কৈছে, আপোনাৰ সিদ্ধান্তহে কিবা এটা সমাধান দিব পাৰিব। মোৰ আপোনাৰ ওচৰত এটা বিনম্ৰ অনুৰোধ যে কেন্দ্ৰ চৰকাৰ আৰু UGCয়ে যি নিৰ্দেশ দিছে সেয়া সংশোধন কৰিব লাগে আৰু 6 ছেমৰ পৰীক্ষাসমূহ বাতিল কৰে আৰু আমাৰ যুৱক যুৱতীক ভৱিষ্যত নিৰ্ধাৰণ কৰে। এইখিনি কথাই আছিলে পত্ৰখনত প্ৰধানমন্ত্ৰীলৈ দিয়া। এতিয়া অপেক্ষা প্ৰধানমন্ত্ৰীয়ে কি কয় সেয়া মই আপোনালোকক আকৌ জনাই দিবলৈ চেষ্টা কৰিম। এতিয়া চাওঁ আহক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছুগুটে দিয়া দুখন পত্ৰ কি আছে তাত চাওঁ আহক। এইখনেই হয় প্ৰথমখন এইখনে হয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছুগুট, ডিব্ৰুগড় ইউনিভাৰ্চিটি আছু ইউনিট। দেখিছে আপোনালোকৰ এইখন 11/7/2020 দিছিলে। ইয়াত কি কৈছে মই আপোনালোকক অলপ পঢ়ি দিছোঁ। ইতিমধ্যে আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছুগুটে যোৱা 12 মে' আৰু 19 জুন 2020 তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু ইয়াৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলে সন্মুখীন হোৱা বিভিন্ন শৈক্ষিক সমস্যা সন্দৰ্ভত দুখনকৈ স্মাৰক পত্ৰ প্ৰশাসনক দাখিল কৰিছোঁ। 12 মে' 2020 তাৰিখে প্ৰদান কৰা স্মাৰক পত্ৰখনৰ দাবী নং 10 ভিত্তিত কিছুদিনৰ পূৰ্বে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আমাৰ দাবী অনুযায়ী ষ্টুডেণ্ট ফিডবেক গ্ৰহণৰ এক ব্যৱস্থা কৰিছিল যদিও সেয়া কিমান দূৰ ফলপ্ৰসূ হ'ল, এই ফিডবেক কিমান গুৰুত্ব প্ৰদান কৰি আলোচনাৰ আওতালৈ অনা হ'ল সিও এক প্ৰশ্নবোধক হৈয়ে ৰৈ আছে। তাৰপিছত কৈছে
শিক্ষাৰ্থীসকলক শংকিত হ'ব নালাগে, কিয়নো এই পৰ্যন্ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰশাসনে পৰীক্ষা অনুষ্ঠিত কৰা নকৰা সন্দৰ্ভত কোনো চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি সদৰি কৰিছে। কিন্তু এই কথা স্পষ্ট যে অনাগত সকলো সময়ত ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যতৰ হকে আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটেই এই সকলো দিশতে তীক্ষ্ণ দৃষ্টি ৰাখিম আৰু কৰণীয়খিনি কৰি যাম। তাৰপিছত কি কৈছে, তদুপৰি বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে ইয়াৰ অন্তৰ্গত 179খন মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে সংকটৰ এই সময়ছোৱাত কোনো সমস্যাৰ প্ৰশ্নৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ প্ৰশাসনৰ পৰা সঁহাৰি নাপালে বা যোগাযোগ স্থাপন কৰাত ব্যৰ্থ হ'লে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটক যোগাযোগ কৰিব পাৰিব আৰু ইয়াৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখীন হোৱা যিকোনো শৈক্ষিক সমস্যাৰ ক্ষেত্ৰত সাধ্যানুসাৰে সহায় আগবঢ়াবলৈ আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোট বদ্ধপৰিকৰ। এইখনেই আছিলে প্ৰথমখন আৰু ছেকেণ্ডখনত কি কৈছে চাওঁ আহক। এইখনেই হয় বিবৃতি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোট। এইখনো 11/7/2020 দিছিলে। কালি ইয়াত 10 জুলাইৰ কথা কৈছে। 10 জুলাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন শৈক্ষিক কৰ্মসূচী আৰু পৰীক্ষাসূচী বুলি বহুলভাৱে প্ৰচাৰ হোৱা জাননী সন্দৰ্ভত প্ৰশ্ন কৰি আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটে বিশ্ববিদ্যালয়ৰ প্ৰশাসনক আপত্তি দৰ্শোৱাত শৈক্ষিক যুটীয়া পঞ্জীয়ক ডক্টৰ বিনোদ চন্দ্ৰ বৰা ছাৰে জনায় যে ই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ COVID-19 টাস্ক ফ'ৰ্চ ফৰ একাডেমিক এফেয়াৰ্ছ আৰু DNN সকলৰ মাজত হোৱা এখন সভাৰ ড্ৰাফ্ট বুলিহে কৈছে, যিখন বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিষদলৈ ডিব্ৰুগড় ইউনিভাৰ্চিটি একাডেমিক কাউন্সিললৈ প্ৰেৰণ কৰা হৈছে আৰু বৰ্তমানলৈকে এই ক্ষেত্ৰত কোনো ধৰণৰ নিৰ্ণায়ক সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। অৰ্থাৎ ই কোনো ফাইনেল নটিফিকেশ্যন নহয়। যিখন 10 তাৰিখে যিখন এক্সামৰ শিডিউল প্ৰকাশ পাইছিলে সেইখন সকলোৱে ফাইনেল নটিচ বুলি ভাবিব নালাগে, আৰু এখন তেওঁলোকে নটিচ দিব, সেইখন ফাইনেল নটিচ নহয়। ইয়াত কৈছে COVID-19 সংকটে ছাত্ৰ ছাত্ৰীসকলক নিজৰ শৈক্ষিক ভৱিষ্যতক লৈ সন্দিহান কৰি তোলা এই জটিল সন্ধিক্ষণত কোনো দায়িত্বশীল ব্যক্তিৰ এনেধৰণৰ অদায়িত্বশীল কাণ্ডৰ বাবে সংশ্লিষ্ট বিষয়াৰ চহী অবিহনে বিশ্ববিদ্যালয়ৰ ৱেবছাইটত জাৰি নকৰাকৈ এনেধৰণৰ বিয়পি পৰাটো বিচাৰ্যৰ বিষয় বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকললৈ এটি অনুৰোধ, সংকটৰ এই সময়ছোৱাত ভাইৰেল হোৱা এনেধৰণৰ যিকোনো বস্তু নিজে সূক্ষ্মভাৱে পৰীক্ষা কৰি আৰু সত্যাসত্য নিৰূপণৰ পিছতহে বিশ্বাস কৰে যেন। এই খচৰা সন্দৰ্ভত আমি আপত্তি দৰ্শোৱাৰ কাৰণ হ'ল যে যিটো সময়ত কৰোনা সংক্ৰমণে অনাগত 30টা দিনত কি ৰূপ ল'ব সেয়া অনিশ্চিত, আৰু তেনে সময়ত ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু শিক্ষকসকলৰ মতামত অবিহনে পৰীক্ষাসূচী প্ৰস্তুত কৰাটো বিজ্ঞানসন্মত নহয় আৰু অন্য বিশ্ববিদ্যালয়তকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু ইয়াৰ স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয়সমূহৰ প্ৰেক্ষাপট সম্পূৰ্ণকৈ পৃথক। যদি অনলাইন পাঠদানৰ কথা কোৱা হৈছে, কিন্তু অনলাইন পাঠদান গ্ৰহণৰ ব্যৱস্থা কৰিবলৈ অপাৰগ হোৱা বহু ছাত্ৰ ছাত্ৰীয়ে আছে আৰু লগতে বিভিন্ন কাৰণ বা পৰিস্থিতিত অনলাইন পাঠ গ্ৰহণত বহু প্ৰতিবন্ধকতা আহি পৰে, কিয়নো ইয়াৰ লগত অসমৰ বিদ্যুৎ যোগান, প্ৰাকৃতিক দুৰ্যোগ আৰু মানুহৰ অৰ্থনৈতিক অৱস্থাৰ কথাও জড়িত হৈ আছে। উল্লেখনীয়ভাৱে খচৰাত উল্লেখ কৰা অল্টাৰনেটিভ লাৰ্ণিং ছাপৰ্ট মানে নিৰ্দিষ্টকৈ কোনোবাৰ পদ্ধতিৰ কথা কোৱা হৈছে আৰু সেয়া আমাৰ বোধগম্য হোৱা নাই। এইখনেই আছিলে। তাৰপিছত এতিয়া আপোনালোকে কি ক'ব? অনলাইনৰ যোগেদি অনলাইনত পাঠদান কৰি পৰীক্ষা দিয়াটো সম্ভৱনে? আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।